हेलो हेलो কাক লাগে তোমাৰ? এইটো ৰাজকুমাৰ ঠাকুৰীয়া হয়নে বাৰু? কোনে কৈছে? মই মঙলদৈৰ পৰা কৈছিলোঁ বাৰু। হা? মঙলদৈৰ পৰা ক'লোঁ, মোৰ নাম দীপজ্যোতি কলিতা হয়। কওকচোন বাৰু। ৰাজকুমাৰ দা, আপুনি বাৰু কলেজৰ প্ৰগ্ৰেমবিলাক কৰি আছে নে? মানে কলেজৰ প্ৰগ্ৰেমত লাগিছিল আৰু। প্ৰগ্ৰাম এতিয়া মই কৰা নাই, হেৰি কৰা নাই আপোনাৰ এতিয়া। মানে আমাৰ নৱগতীয় আদৰণি সভা 2-1মান কথা ক'বলৈ আৰু 2টামান গান গাবলৈ আহিব পাৰিব নেকি আপুনি? হা? মানে নৱগতীয় আদৰণি সভা আছিলে। নাই তাৰমানে এতিয়া কৰা নাই দিয়া, কৰোণাৰ সময়ত এইবিলাক কৰা নাই এতিয়া। বিয়া এখন আছে, বিয়াৰ প্ৰগ্ৰেমবিলাক কৰি আছা নে নাই? বিয়াৰ প্ৰগ্ৰেমত নাহিলে কিন্তু মই আকৌ গলতে হ'লে লৈ আহিম তোক যাই। তোক চেণ্ডেলৰ তোক লাগব নেকি? চেণ্ডেল কিনি পা একদম সচরে সচরে বিয়াখন একদম সচরে সচরে বিয়াখন কাটি পেলাম, গল কাটি দিম, গল কাটি দিম, কোনো কথা নাই। গল কাটি দিম, গল কাটি পেলাম, কোনো কথা নাই। বিয়াখন একদম সচরে একদম সচরে লেগে বিশ্বাস হয়, বাপেৰে জানো।